এইখন জাহুৰপাম হাইস্কুল। বৃহত্তৰ জাহুৰপাম, বামুৰা, চাপৰা, ৰাঙাপানী আদি কৰি ৭-৮খন গাঁৱৰ বিশাল স্কুল। কি ভাবিছে আপোনাক বিদ্যালয়ৰ সৌন্দৰ্য দেখুৱাম? নহয়, অলপ ধৈৰ্য ধৰি শুনক কি হৈ আছে এইখন স্কুলত। কৰোনা ভাইৰাছৰ কাৰণে দেশ তথা ৰাজ্যৰ সকলো বিদ্যালয় মহাবিদ্যালয় বন্ধ, কিন্তু এইখন বিদ্যালয়ে ধোঁৱা চাঙত উঠিছে কোভিড প্ৰটোকল। সৰু সৰু ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়ত সমাগম, পৰীক্ষাৰ কাৰণে তেওঁলোকক মাতিছে। তেওঁলোকৰ মুখত নাই মাস্ক, নাই ছ'চিয়েল ডিষ্টেন্স। মাস্ক ক'ত? মাস্ক কিয় হেৰি কৰা নাই? স্কুলৰ পৰা দিছে নি মাস্ক? স্কুলৰ পৰা দিয়া নাই। আজি আপোনালোকে কিয় স্কুলত আহিছে? ছাৰে মাতিছে। সকলোকে মাতিছে নেকি? কোন ক্লাছৰ? 6, 7, 8। সকলো ক্লাছৰ ছাত্ৰ ছাত্ৰী আহিছে তেনেহ'লে? ঠিক আছে। ষ্টুডেণ্ট আছে আমার 6ত আছে 120 জন। আমার 6ত 7ত জানে না? 7ত 7ত নাই কি? নাই ইয়াত নাই 7 নাই। 8ত দুক এটা 48 জন। 48 সব কেইটা ষ্টুডেণ্ট আহিছে না? আহিছে। কেইটামান আৰু আহা নাই এতিয়ালৈকে। আজি ছাৰে মাতিছে তাৰ কাৰণে আহিছো। কিয় মাতিছে জানো না? আজি পৰীক্ষাৰ কাৰণে মাতিছে। কি সেই কাৰণে মাতিছে? কিন্তু এটা তো বন্ধ। সেইটো তো আৰু আমি নাজানো, ছাৰে মাতিছে আমি এই কাৰণে আমি আহিছো। ছাত্ৰ ছাত্ৰীসকলক তিনিটা ক্লাছত আহিব দিয়া হৈছে, ক্লাছ 6, 7 আৰু 8। আমাৰ নতুনকৈ যিটো সমগ্ৰ শিক্ষাৰ আঁচনি মতে 15 দিনীয়া এটা মূল্যায়ন কৰিব দিছে, সেইখিনি এই বুকলেটসমূহ বিতৰণ কৰাৰ কাৰণে সিহঁতক মাতা হৈছে। ছাত্ৰ ছাত্ৰীসকল যে আহিছে, আমি কোনো ধৰণৰ ক'ভিড প্ৰটোকলৰ ডিষ্টেঞ্চ মনাতে দেখা পোৱা নাই। আমাৰ কোৱা আছে যে স্কুলত আহিলে মানে মাস্ক পিন্ধি আৰু ডিষ্টেঞ্চ মেইনটেইন কৰি আহিব দিয়া হৈছে, কিন্তু এতিয়া বাকীখিনি এতিয়াতো তেওঁলোকে আগত আহিছে যিহেতু, গতিকে কিমানখিনি বা মানিছে সেইখিনি অৱশ্য আমি বুজি নাপাওঁ। আমিও এদিন সৰু আছিলোঁ, বুজি পোৱা নাছিলোঁ। তো তেখেতসকলকতো ক'ব লাগিব, বুজাব লাগিব। তেনেকুৱা বুজোৱাটো হয়তো হোৱা নাছিল। নাই, সেইটো ছাত্ৰ ছাত্ৰীসকলতো আজি আহিব দিয়া হৈছে, তাক 9:30, 10টাৰ ভিতৰত আহিব দিয়া হৈছে, কিন্তু এতিয়া কিমানখিনি ছাত্ৰ ছাত্ৰী, গোটেইখিনি ছাত্ৰ ছাত্ৰী অহা নাই এতিয়ালৈকে। এতিয়া আমি যিমান দূৰ পাৰিছোঁ, এতিয়া ছাত্ৰ ছাত্ৰীসকলক যিমানখিনি পাৰিছোঁ এতিয়া আমি চাউল ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ যোৱা সপ্তাহত, গোটেইখিনি মেইনটেইন কৰি, ডিচিপ্লিন মেইনটেইন কৰি আমি আমি যিমান দূৰ পাৰিছোঁ চেষ্টা কৰিছোঁ আৰু সেই কথা। আপোনালোকে ছাৰসকলে অলপ পিছতে আহিছে, মোটামুটি 10টাৰ 9:30, 10টাৰ পিছত আহিলে। তো আগতীয়াকৈ আহিলে কিজানি ডিষ্টেঞ্চটো মেইনটেইন কৰিবলৈ আপোনালোকে কিবা নিৰ্দেশ দিব পাৰিলে সেইটো কাম মানে কিয়? নাই, এইটো 2-1জনৰ দেৰি হ'ব পাৰে, কিন্তু বাকী বেছিভাগ শিক্ষকে আমাৰ আহিছে, সময়মতে আহিছে। 2-1জনৰতো দেৰি হ'ব পাৰে, এইটো কথা নাই। প্ৰথমতে তেনেহ'লে শিক্ষকসকলে সেই কামটো কৰা নাই? শিক্ষকসকল সকলো সময়তে কৰিছে, এইটো সকলো সময়তে কৰিছে। তো অভিভাৱকৰ সম্পৰ্কে মই তেনে অৰ্ডাৰ পোৱা নাই, ছাত্ৰ ছাত্ৰীসকলকে আহিব দিয়া হৈছে। অভিভাৱক বুলি আছে নেকি কথা পাতি, কিন্তু মই পোৱা নাই। তাৰমানে আমাৰ আপোনালোকে চাব 15 দিনীয়া সহশিক্ষণ সময়
আমাৰ ছাত্ৰ ছাত্ৰীখিনি মাতা হোৱা নাছিলে তাহাঁতৰ গাৰ্জেন বা এনেকৈ কিছু আহিব দিয়া হৈছিলে যে আপোনালোকে যাতে গেডাৰিং নকৰে গাৰ্জেনখিনি আপোনাৰ ল'ৰা ছোৱালীখিনি পঠাই দিছিলে তো সেইকাৰণে আমাৰ এটা মানে অভিজ্ঞতা হ'ল কিছু অলপ সমস্যা হৈছে আমি সেইখিনি মেনেজ কৰিবলৈ এতিয়া যে গাৰ্জেনখিনি পঠাই দিছে না আপোনালোকে আগতে দেখা নাছিল যে এতিয়া গেডাৰিং হৈ আছে তো এতিয়ালৈকে আপোনালোকে কিবা ব্যৱস্থা ল'ব লাগিছে ব্যৱস্থা আপোনাৰ প্ৰত্যেকবাৰ কোৱা হৈছে আপোনালোকে ডিষ্টেঞ্চ মেইনটেইন কৰা আৰু যিখিনি অলাগতিয়াল কিছু ল'ৰা ছোৱালী আছে যেনেকৈ ক্লাছ 9ৰ কিছু মানে তাহাঁতক মাতা হোৱা নাই আৰু ক্লাছ 9ৰ ইয়াতে স্বমূল্যায়নৰ একো বস্তু নাই